সঁচাকৈ নকবি সঁচাকৈ সুধিছো জানি ব্ৰইলাৰ বনাম আজি বিলাহী দিম বিলাহী দি বনাম আজি মাংস এয়া ৰচুন আদা খুন্দাই নাই খুন্দিম আৰু আলু দিম হাই গাইজ কি খবৰ আপোনালোকৰ আজি আকৌ আহিম নতুন এটা ভিডিঅ' আজি ব্ৰইলাৰ মাংস বনাম মই বিলাহী পিঁয়াজ মছলা ইয়াতে দি দিছোঁ আৰু গৰম মছলা দিছোঁ ৰেড চিলি দি অকণমান দি দিছোঁ আৰু বিলাহী মাংস ৰচুন আদা পিচি পিচি দিম আৰু মাংস দিয়াৰ পিছতে দিম ৰচুন আদা তেতিয়া গোন্ধটো বৰ ধুনীয়া ওলায় মানে অকণমান শুকাবলৈ দিম আকৌ তাৰপিছত শুকোৱাৰ পিছত আলু দি দিম আলু দিয়াৰ পিছত পানী অকণমান দি ঢাক মাৰি দিম আৰু এতিয়া আদা ৰচুন দি দিলোঁ খুন্দিছোঁ আলু দিম এতিয়া আলু দিছোঁ দীঘলীয়া দীঘলীয়া ৰাখিছোঁ আলুটো অলপ দেৰি ঢাক মাৰি আকৌ পানী দি দিম তাৰপৰা ধোঁৱা বলি আছে মাংস ৰেডি হৈ গ'ল মোৰ ধোঁৱা বলি আছে গ্ৰেভি বনালোঁ এনেকৈ বহুত ভাল লাগে এনেকৈ বিলাহী দি পিনে আলু এনেকৈ দি দিব লাগে ভাঙি দিব লাগে লাষ্টত আলুটো ভাল লাগে খাই এনেকৈ আজিলৈ ভিডিঅ'টো ইমানেই প্লিজ আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব দেই বাই বাই আজিলৈ